हेलो फ्रेंड्स, আজি মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো বহুত দিনৰ মূৰত কৰিছোঁ আৰু ভিডিঅ' কৰা নাছিলোঁ বহুত দিন, আৰু আজি কৰোঁ বুলি লৈছোঁ। আৰু এয়া মই মাহঁতৰ ঘৰলৈ আহি আছোঁ, অলপ ৰাস্তাতে ৰখিছিলোঁ আৰু এতিয়া পাই গ'লোহি মাহঁতৰ ঘৰত। তাৰপিছত ভিডিঅ'টো দেখাই থাকিম, মই কিয় আহিছোঁ ক'ম বাৰু। আৰু এতিয়া মই ফ্ৰেছ হৈ পিনি অলপ বহিছোঁ। আৰু এয়া ৰণী আচলতে মই লৈ গৈছিলোঁ, আমাৰ তাতে আছে। আৰু এতিয়া অলপ এনেকৈ বহি আছোঁ আৰু এই লগতে। ফ্ৰেণ্ডছ, আজি মই এতিয়া মাহঁতৰ ঘৰত আছোঁ আৰু এতিয়া আমি তাঁত লগাইছোঁ মা আৰু মই, আৰু তাঁতক আপোনালোকক দেখাম। আৰু কালি ভিডিঅ'টো নকৰিলোঁ, এটা লাগিলে সেইকাৰণে। আৰু এতিয়া তাঁত লগোৱা আপোনালোকক দেখাম, চাই থাকিব। আৰু বতৰটো বতাহ ঠিক নহয়, ৰ'দ নাই দিয়া, অলপ মানে ডাৱৰীয়া কৰি আছে। তথাপিতো লগাইছোঁ আৰু কি হয় হ'ব আৰু। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া তাত বাতি কৰি শেষ হ'ল। এতিয়া ৰাজ ভৰাইছে মায়ে, ফাৰ্ষ্টৰডোখৰ অলপ ভৰাই দিছে, তাৰ পিছৰখিনি মই ভৰাম, কাৰণ মাৰ অলপ চকুৰ প্ৰব্লেম আছে। আৰু ভিডিঅ'টো চাই থাকিব, কি পাৰোঁ দেখাম আৰু। আৰু এতিয়া তাঁতখন চলাই থকা হৈছে, ৰাজ ভৰোৱা হৈ গ'ল। বৰ্তমান মা ময়ে চলাই আছোঁ। আৰু অলপ দেৰি পিছত নবৌ আহিব, নবৌৱে অলপ হেল্প কৰিব। আৰু বেছি দেৰি নালাগিল বাৰু। আৰু মই তাঁতখন সামৰি এতিয়া কমলবলৈ ৰখি আছোঁ কাপোৰ এযোৰ ল'বলৈ, আৰু কাপোৰযোৰ দেখাম বোলো। আৰু কাপোৰযোৰ কোনে দিছে মই আপোনালোকক জনাম বাৰু। হয়, মিক্স পাটৰ, আৰু বহুত ধুনীয়া দিছে ডিজাইনটো চব। আৰু মোৰ চিনাকিয়ে হয়, তাই লগৰে বুলি ক'ব লাগিব। আৰু তাইক মই এনেকৈ কৰিব দিছিলোঁ, বহুত ভাল লাগিছে। আৰু গোটেইখন মেলি আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে চাদৰখন, ডিজাইনটো চব বহুত ধুনীয়া লাগিছে। আৰু মেখেলাখন এইখন, আৰু মেখেলাখন তাই চিলাই দিছে। আৰু ব্লাউজৰ পিচটো আছিলে, মই দেখাব পাহৰি থাকিলোঁ। আৰু মই গোটেইযোৰ এনেকৈ পিন্ধি দেখাইছোঁ। আৰু এই কাপোৰযোৰ মোক দীপশিখা দত্তই কৰি দিছে, আৰু বহুত ভাল লাগিছে। মই তাইক কৈছিলোঁ এযোৰ লাগে বুলি, আৰু তাই সেইকাৰণে মোক কৰিলে এযোৰ। আৰু তাইক বহুতে চিনি পাবই, আৰু ভিডিঅ' দিয়ে ইউটিউবত। মই তাইৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাব পাৰিব। আৰু এইফালে মই বনাইছোঁ কচু পিটিকা। ইয়াতে দিছোঁ আদা, নহৰু, জলকীয়া, বিলাহী, এনেকৈ ভাপতে সিজাম, পানী ইউজ নকৰোঁ ইয়াত। তাৰপিছত এইখিনি সিজাৰ পিছতে মই ইয়াতে শুকতি মাছ দিম। আপোনালোকে নিদিওঁ বুলিও পাৰে, বুলি মই দি দিছোঁ। আৰু এইফালে মই মচন্দৰী পাত ছিঙি আছোঁ, তাত দিবলৈ বেছি নাই, ইয়াতে অলপ আছিলে সেইকাৰণে অলপ ছিঙি ল'লোঁ। আৰু এতিয়া মই ৰঙা টেঙামৰা পাত ছিঙি আছোঁ, বেছি নাই, অলপ আছিলে, ইয়াতে ছিঙি পিনি মই দি দিম। আৰু আচলতে কচু বনালে টেঙা দিবই লাগে, বিলাহী দিলেও বিলাহীত ইমান টেঙা নহয়, সেইকাৰণে টেঙামৰা পাত দিলে ভাল হয়। আৰু নহ'লে কিছুমান কচু খজুৱাই। মই বাৰু ক'লা কচুৱে দিছোঁ, বগা কচুটো বেছি খজুৱাই কাৰণে মই অকল ক'লা কচুৱে দিছোঁ। আৰু মচন্দৰী আৰু টেঙামৰা পাতখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এইখিনি মই এতিয়া কেৰাহীত দি দিম কচুখিনিৰ লগত। আৰু এনেকৈ দি দিলোঁ। এতিয়া গোটেইখিনি মিলাই পিনি আকৌ মই ঢাকি পিনি গোটেইখিনি সিজিবলৈ দিম।
আৰু ইয়াত মই পানী ইউজ নকৰোঁ কাৰণ পানী দিলে কচু বেছি খজুৱাই বুলি কয়, সেইকাৰণে যিমানখিনি পাৰোঁ ভাপতে সিজিবলৈ দিছোঁ। আৰু আপোনালোকে লৰাই থাকিব কাৰণ পানী নিদিলে কেৰাহীত লাগি যোৱাৰ চান্স থাকে। আৰু মই ইয়াত তেলো দিয়া নাই, তেল দিলে আচলতে ভাল নালাগে, কচু পিটিকাটো এনেকৈ ভাপত সিজালে ভাল লাগে। আৰু আপোনালোকে ইয়াত শুকান মাছো দিব পাৰে আৰু শুকতি থাকিলে শুকতিও দিব পাৰে। আৰু এইখিনি মই তিতা ভেকুৰী অলপ দি দিছোঁ, তিতা ভেকুৰী দিলেও খাই ভাল লাগে, সেইকাৰণে দি দিছোঁ আৰু কেইটামান, বেছি দিয়া নাই। আৰু এনেকৈ গোটেইখিনি লৰাই ল'ম।